ও আমটা পরীক্ষা দেখুন ও আকৌ এটা পৰীক্ষা দেখোন তলত খাইটো কোন এটা নহয় দুটা নহয় ঐ দেখোন কেইবাটাও ঐ ঐ ঐ ঐ গলিনে মা দেউতাই তহঁতক খাবলৈ নিদিয়ে নেকি গলিনে লালু কিছু পোৱালি কেইটা পৰা উপায় নাই দেই গলিনে এইকেইটা দেখোন আজি আকৌ আহিলে এই গছজোপাতে কামোমাই দে এইকেইটা পৰা লিকটীয়া জীৱ ৰ আজিৰ পৰা গছত এটাও নেদেখ ভালকে চাই আহোঁগে বল ও বট্টা পৰি আছে ঐ উঠা ধৰা কো বট্টা উঠা পানী গিলাস আনগে যা আনছো ওই ফেনখন দি দে বট্টা পানী গিলাস খাই দিয়ক চাব দেই ঐ থৈ দে যা ঐ আমাৰ কাৰণে হ'ল বুজিছ তহঁতৰ কাৰণে হোৱা নাই উপায় মোৰ গাটোহে ভাল নহয় মোৰ মূৰটো সঞ্জয় কৰিছিলোঁ উপায় তহঁতৰ গাত দুখ নাই মোৰ গাটো ভাল নহয় তহঁতে চিন্তা নকৰিবি বোপাইহঁত মই ভাল পাইছোঁ তহঁতৰ মা দেউতা চিন্তা কৰি থাকিব তহঁতি যাগে যা মই ভাল পাইছোঁ যাগে যা মোৰ বোপাইহঁত যাগে যা ঐ এটাকেইটা এফালে এটাকেইটা এটাকেইটা
মই কিবা এটা আনিছোঁ তহঁতি বহচোন দেই মই তহঁতলৈ আম পাৰি থৈছোঁ নহয় এইয়া চা মই তহঁতলৈ গছৰ পৰা আম পাৰি থৈছোঁ নহয় এই দুপৰীয়া ঘৰে ঘৰে আম বিচাৰি খোৱাতকৈ মই বোলো সিহঁতলৈ আম কেইটামান পাৰি থওঁ এতিয়া কাহঁত তহঁতে কাহঁত কাটি খাহঁত খা দে 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 তই কাটিব নোৱাৰ দে 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 মই বুজিলোঁ তই কাটিব নোৱাৰ এই দুপৰীয়া ঘৰে ঘৰে আম বিচাৰি নাথাকিবিহঁত তহঁতৰ গা বেয়া হ'ব জ্বৰ হ'ব আকৌ হয়নে নহয় গা বেয়া হ'ব জ্বৰ হ'ব আকৌ তহঁতৰ গা বেয়া হ'লে মই বেয়া পাম নহয় বোপাইহঁত মই খুব বেয়া পাম মই দুপৰীয়া ঘৰে ঘৰে আম বিচাৰি থাকিবি আম খাবলৈ চা আমাৰ ঘৰলৈ আহিবি মোৰ ঘৰলৈ আহিবি মই আম কাটি দিম তহঁতক খাবি অকল আমি নহয় নহয় লেটেকু পনিয়ল আমলখি শিলিখা আৰু তহঁতলৈ মই পকা আম এটা থৈ দিছোঁ আজি নাখাবিহঁত কাইলৈ আহিবিহঁত দেই কাইলৈ দুপৰীয়া আহিবিহঁত খা খা আম খাহঁত খা আম এটাকেইটা খাহঁত আম খাহঁত কেনেকুৱা মজা এৰা মোৰ এতিয়াই মোৰ ভাল লাগিছে মোৰ বৰ ভাল লাগিছে দেই এই তহঁতৰ ঘৰত আম গছ আছে নাই আছে আমাৰ ঘৰত নাই হয় নেকি এই ৰাম ৰাম আম গছ থাকিব লাগে অকল আমেই নহয় আমলখি শিলিখা লেটেকু পনিয়ল বগৰী এইবিলাক থাকিব লাগে মানুহৰ প্ৰত্যেক ঘৰতে থাকিব লাগে দেই তেতিয়া আমি ক'লৈকো নগ'লেও হ'ল আমাৰ ঘৰতে আম গছ আছে আমলখি আছে এইবিলাক বেমাৰ আজাৰ কাৰণেও ভাল নহয় জানো বাৰু এতিয়া বজাৰত চাহ এইবোৰ দৰৱ দি আমবোৰ বিকি আছে খাইছে আমাৰ বেমাৰ হৈছে আমাৰ বাৰীত আমাৰ পকা আম আছে নিজা আম হয়নে নহয় এতিয়া সেইকাৰণে আমাৰ আম গছ ৰুব লাগে গছ গছনি ৰুব লাগে আমাৰ প্ৰকৃতিখন সেউজময় কৰিব লাগে নহয় জানো বাৰু সেউজময় কৰিব লাগে তেতিয়া প্ৰকৃতিখনে আমাৰ এনেকুৱা অপদস্থ নকৰে নহয় আমাৰ এতিয়া গছ গছনি কাটি মেলি খাহঁত আকৌ খাহঁত গছ গছনি কাটি মেলি খাস্তাং কৰিছে গছ কাটিব নালাগে আম গছ গছ গছনি এইবোৰ ৰুব লাগে প্ৰত্যেকৰে আদিৰ পৰা বাৰীত আম গছ ৰুব লাগে দেই এই গুটিকেইটা তহঁতে গুটি পচাবিহঁত আম যেতিয়া লাগিব কাইলৈ দেখিবি আজিৰ পৰা ডাঙৰ আম বৰগছ আম হৈ আছে খাবিহঁত আম দেই আৰু প্ৰকৃতিখন সেউজময় কৰি পেলা প্ৰকৃতিখন সেউজময় প্ৰকৃতি থাকিলেহে আমি জীৱকুল জীয়াই থাকিব পাৰিম প্ৰকৃতিখনেই যদি নাথাকে আমি জীৱকুল কেনেকৈ জীয়াই থাকিম হয় নে নহয় তহঁতে কিতাপত পাইছ নহয় গতিকে গছ গছনিবোৰ ৰুবি আম গছ ৰুবি খা 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 মই আম নাখাওঁ চা মই তামোল খাই আছোঁ নহয় এৰা কালি অকণমান ধপাত অকণ বেছি হ'ল ধপাত অকণ ঠিক আছে তহঁতি বেয়া পাইছ নহয় মই তামোল খোৱা ঠিক আছে মই নাখাওঁ বাৰু তামোল এই গুৰুজনা প্ৰসাদ বুলিহে এখন খাইছিলোঁ গুৰুজনা প্ৰসাদ বুলিহে খাইছিলোঁ উপায় খা আকৌ কাইলৈ আহিবি হঁত দেই কাইলৈ আহিবি মই চা আম থৈছোঁ অমিতা থৈছোঁ তহঁতে আনৰ ঘৰত ঘূৰি ফুৰিবি দুপৰীয়া গা বেয়া হ'ব ঘৰে ঘৰে ঘূৰি ফুৰিলে গা বেয়া হ'ব নহয় গতিকে আমাৰ ঘৰলৈকে আহিবি মই আম থৈ দিম খাবিহঁত দেই দুপৰীয়া ঘৰে ঘৰে ঘূৰি নুফুৰিবি মানুহে বেয়াও পায় নহয় বেয়া পায় নহয় আজিৰ পৰা মই তহঁতৰ লগত বন্ধু পাতিলোঁ হয়নে মজা সি খোৱাই নাই দেখোন খা আকৌ
ৰ আম কম আছে নহয় মই কাইলৈ পাই থ'ম কাইলৈ আহিবি হ'ত হ'বনে কিন্তু এটা কথা দেখিবি আকৌ প্ৰত্যেকেই আজিৰ পৰা ঘৰত বাৰীত নিজৰ নিজৰ বাৰীত একোটা একোটা আম পুলি যিকোনো ফল মূলৰ পুলি ৰুব লাগিব তেতিয়াহে আমাৰ প্ৰকৃতিখন সেউজময় হৈ পাৰিব নহয় জানো বাৰু প্ৰকৃতি জীয়াই থাকিলেহে আমি জীৱকো জীয়াই থাকিব পাৰিম হয়নে এতিয়া তহঁতি জাগ এখন বোপাই বৰ ঘূৰি নুফুৰিবি দেই জাগে এটা কেইটা ঘৰতে মা দেউতাই থাকে চিন্তা কৰি আছে নহয় জানো বাৰু জাগ কাইলৈ আহিবি দেই আহিম